আজি হৈছে এটা বিশেষ দিন আৰু তাৰ কাৰণে মায়ে এয়া প্ৰস্তুতি চলাইছে। এইবোৰ গোটেই যোগাৰ কৰি লৈছে। লগতে আহি গ'ল আমাৰ আইতা, ককাও আহিছে বাৰু, ককা বাহিৰত আছে। আৰু বিশেষ দিনটো এইটোৱে যে আজি আমাৰ বিয়াৰ টেণ্ট হাউচৰ কাম ষ্টাৰ্ট দিছে, মানে প্ৰথম খুঁটাটো আজি পুতিব। তাৰ কাৰণে কিছুমান নিয়ম আছে যিটো মায়ে মোক বুজাই আছে আৰু ময়ো মাৰ লগত অকণমান কৰি গৈ আছোঁ। ইয়াত নৈবেদ্য আগবঢ়াই অকণমান সেৱা কৰিব লাগে আৰু কিবাকিবি সৰু সুৰা নিয়ম থাকে বাৰু, সেইখিনি কৰিছোঁ। চব ঠাইতে বাৰু এনেকুৱা নহ'বও পাৰে, আমাৰ এইফালে কৰে কাৰণে আপোনালোকক দেখালোঁ। আৰু মই এইটো ভিডিঅ' কৰাৰ এটাই উদ্দেশ্য যে মই এইখিনি এজ এ মেমৰি ৰাখিব খুজিছোঁ, তাৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ। এতিয়া লাহে লাহে বিয়াৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব আৰু ময়ো দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, কাৰণ খুব সোনকালে আৰু নতুন নতুন ভিডিঅ'বোৰ লৈ আহি থাকিম, বিয়াৰ ৰিলেটেড ভিডিঅ'বোৰ। চ' সোনকালে ছাবস্ক্ৰাইব কৰি থৈ দিব। এইটো ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।